বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম আৰু বৰ্তমান সময়ত মই যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰি আছো তেতিয়া 2 মান বাজিবৰ হৈছে তেতিয়ালৈকে মই খেল চাই আছিলো আন্ডাৰ 19 বিশ্বকাপৰ সেমি ফাইনেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আৰু ভাৰতে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰি সাধাৰণতে দমনমূলক প্ৰদৰ্শন বুলি ক'ব লাগিব দমনমূলক প্ৰদৰ্শন কৰি পেলাই অষ্ট্ৰেলিয়াক হৰুৱালে আৰু আন্ডাৰ 19 বিশ্বকাপ 2022 ৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল এইটো এটা ভাল খবৰ যথেষ্ট ভাল খবৰ সকলো ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে হয়তো হুৱা নাছিলে আজি যিসকলে খেলখন চাবলৈ ইচ্ছা আছিল সেইসকলে হয়তো এতিয়ালৈকে খেলখন চাই আছিল মোৰ দৰে আৰু ভাল লাগিলে জিকিলে যথেষ্ট সুন্দৰ প্ৰদৰ্শন কৰিছে প্ৰদৰ্শনখিনি চাই কিন্তু অত্যন্ত সুন্দৰ লাগিলে হেয়া বেটেৰে হওক বা বলেৰে হওক বা ফিল্ডিংতে নহওক কি সকলো ফালে ভাৰতে সৰ্বগুণ সম্পন্ন কিছুমান প্ৰদৰ্শন কৰা দেখা গ'ল অধিনায়ক যশ ধুলে কেপ্টেন্সি ইনিং খেলিলে যেটো 17 ৰান কৰিলে তেখেতে হেতু মানিব লাগিব সকলোৱে তাৰ প্ৰশংসা কৰিছে ভাৰতৰ আহিবলগীয়া ষ্টাৰ বুলি কৈছে যশ ধুলক ঠিক সেইদৰে ভাইস কেপ্টেইন এছ.কে. ৰাছিদেও অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিলে সো সকলোৱে বৰ্তমান সময়ত এটা কথা ক'বলৈ বাধ্য যে ভাৰতৰ আহিবলগীয়া যিসকল প্লেয়াৰ ভাৰতৰ ক্ৰিকেটৰ যেটো ভৱিষ্যত হেতু উজ্জ্বল আছে বুলি বৰ্তমান সময়ত সকলোৱে মন্তব্য প্ৰকাশ কৰিছে দেশৰ বিভিন্ন ক্ৰিকেট এক্সপাৰ্টৰ লগতে বাহিৰৰ বিদেশৰ বহু লোকেও এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিছে যে হয় ভাৰতীয় টিমটো বহুত উচ্চ পৰ্যায়ৰ প্ৰদৰ্শন কৰিছে সো ইংলেণ্ডৰ লগত ফাইনেল 5 ফেব্ৰুৱাৰী তাৰিখে 6:30 বজাত আপোনালোকে ফাইনেলখন চাব পাৰিব 5 ফেব্ৰুৱাৰীত ইংলেণ্ডৰ লগত হ'ব আৰু ইংলেণ্ডো ভালেই টিম ক'ব নোৱাৰি ফাইনেলত কি হৈ যায় ফাইনেলৰ কথাটো আমি পাছত আলোচনা কৰিম বৰ্তমান সময়ত যিখন সেমি ফাইনেল সেই সেমি ফাইনেলৰ কথা আমি আলোচনা কৰি আছো খেলখনৰ ক্ষেত্ৰত ভাৰতৰ ষ্টাৰ পাৰফৰ্মাৰ হৈছে যশ ধুল তেখেতে 110টা বলত 110 ৰানৰ ইনিং খেলে য'ত নেকি 10টা 4 লগতে এটা সিক্সাৰ আছিল আৰু তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল 100 ভাইস কেপ্টেইন শেখ ৰাছিদে 94 ৰানৰ ইনিং খেলে 108টা বলত য'ত নেকি 8টা 4 আৰু এটা 6 আছিল শেষৰ ফালে আহি দিনেশ বানাই কেৱল 4টা বল পাইছিল আৰু সেই 4টা বলতে 2টা 4 আৰু 2টা 6ৰ সহযোগত 500 ষ্ট্ৰাইক ৰেটেৰ সৈতে 20 ৰান কৰিবলৈ সক্ষম হয় যিটোৱে সকলোৰে মন মুহিবলৈ সক্ষম হয় সেইদৰে বোলিঙত ভিকি ওটছৱালে 3টা উইকেট দখল কৰে 42 ৰান দি 4.2 ইকনমিৰে সৈতে টছত জিকি ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অৱশ্যে ভাৰতৰ দুইজন ওপেনাৰ অতি কম ৰানত আউট হৈ যায় অংক্ৰিছে কেৱল মাত্ৰ 6 আৰু হৰ্ণৰে 16 ৰানৰ অৱদান দিয়ে এছ.কে. ৰাছিদ তেখেত ভাইস কেপ্টেইন তেখেতে 108টা বলত 94 ৰানৰ অৱদান দিয়ে যশ ধুলে 110টা বলত 110 ৰান কৰে এটা কেপ্টেন্সি ইনিং বুলি ক'ব লাগিব হংগাৰগেকাৰ 10টা বলত 13 নিশান সিন্ধুৱে 10টা বলত 12 আৰু দিনেশ বানাই 4টা বলত 20 ৰানৰ এটা সুন্দৰ ইনিং খেলে এনেদৰে 50 অভাৰত ভাৰতে 291 ৰানৰ টাৰ্গেট দিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াৰ টিমটোক যিটো নেকি এটা সঠিক টাৰ্গেট আছিল সেইখন পিটছত কাৰণ তাত ৰান বনোৱাটো ইমানো সহজ নাছিল অষ্ট্ৰেলিয়াৰ নিজ বেটে 2টা আৰু চাৰ্লছমেনে 2টা উইকেট দখল কৰিবলৈ সক্ষম হয় আৰু কোনো বলাৰে ইমান ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে 291 ৰানৰ টাৰ্গেটৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়া কেৱল মাত্ৰ 194 ৰানতে অল আউট হৈ পৰে 651 মিলাৰে 38 কেল্লাৱেয়ে 30 আৰু চিনফিল্ডে 20 ৰান কৰিবলৈ সক্ষম হয় সৰ্বাধিক ৰানৰ যদি তেওঁলোকৰ কথা ক'বলৈ যাওঁ আৰু ভাৰতৰ ভিকি ওটছৱালে 3টা নিশান সিন্ধুৱে 2টা ৰবি কুমাৰে 2টা আৰু অংক্ৰিছে এটা উইকেট দখল কৰে সো আন্ডাৰ 19 বিশ্বকাপৰ ফাইনেলত 5 ফেব্ৰুৱাৰী তাৰিখে ভাৰতে ইংলেণ্ড আন্ডাৰ 19 টিমৰ লগত অৱতীৰ্ণ হ'ব আমি আশা কৰিম যে ভাৰতে এইখন ফাইনেল জিকিবলৈ সক্ষম হয় আৰু ট্ৰফি দখল কৰিবলৈ সক্ষম হয় থাৰ্ড প্লেছৰ খেল অৰ্থাৎ 3 নম্বৰ পজিশ্যনৰ বাবে যিখন খেল সেইখন আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত 4 ফেব্ৰুৱাৰী তাৰিখে 6:30 বজাত অনুষ্ঠিত হ'ব আপোনালোকে হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছৰ মাধ্যমেৰে লাইভ চাব পাৰিব সন্ধিয়া 6:30 বজাত সো আজিলৈ এই ভিডিঅ'টোত ইমানেই আছিল যদিহে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব ঘণ্টাটো দবালে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ লগত আপোনালোকে আপডেটেড হৈ থাকিব পাৰিব তেতিয়ালৈকে ধন্যবাদ